য'ত নেকি গায়কসকল আহিব, গায়ক গায়িকা আহিব। আজি জানে আপোনালোকে আমি গীত দি আহিব। চোৱা মই দেখাই আছোঁ, আহক ব'ল আহক। মই বেগ লৈ আহিছোঁ, নাচিব লাগিব। সেই গাইজ ৰুমৰ পিছফালৰ পৰা আহিলে এইফালে হোটেলতহে ওলাইহি আৰু ইয়াত ধুনীয়াকৈ ইহঁতে লাগি আছে। এয়া হৈছে সুস্মিতা, দেখিছে সুস্মিতা। আৰু ইয়াত আছে ৰেখা, মোৰ ক্লাছ ফ্ৰেণ্ড হয়, হিষ্ট্ৰী ডিপাৰ্টমেণ্ট ইহঁতৰ মাধৱদেৱ ইউনিভাৰ্চিটিত পঢ়ি আছে গোটেইকেইজন। আকৌ লগ পাই আছোঁ, আহি আছে না। চ' এইখন হৈছে উইডম বুলি কয় এই জেগাখনত। ইফালে মানে কিবা কিবি আছে আৰু বস্তু আৰু কিবা কিবি। অ'কে, চবতকৈ ইয়াত বেছি লাভ কাৰ হৈছে গম পায় বেপাৰীবিলাকৰ ভিতৰত? বেলুন বেচা, এই লভ বেলুনবিলাক যে এই মানে দেখুৱাইছোঁ ৰ'ব কোনখিনি। এই বেলুনবিলাক বেচা চবতকৈ লাভ হৈছে। কিয় বেছিকৈ লাভ হৈছে? ইহঁতৰ মানে এটা বেলুনত 30 টকা, সেইটো কাৰণে এটা বেলুনত 100 টকাকৈ বেচিছে লভ বেলুনখিনি। সেইকাৰণে বহুত লাভ হৈছে ইহঁতৰ। আগৰ ব্লগটোতো দেখিছে, গোহাত নামঘৰ আছে, এইখিনি ৰাস্তাতে বনাই থৈছে, সেইটো নামঘৰ। সেইদিনাখন গৈ নামঘৰত ভাওনা চলি আছে, ভাওনা চাওঁ নে নাচাওঁ বাৰু? এই কালি দেখুৱালোঁ, আজি নেদেখাওঁ। পৰা চাওঁ খাওঁ সেই ভাওনা দেই। এইফাল পাছলৈ ভাওনা নেদেখিব, মানুহে দেখিব গোটেই খাই আছে মানুহে। এইটো ৰাস্তাৰ কাষে কাষে চব দোকান বজাৰ কিবা কিবি আৰু মানে একদম অ'কে। মূল মঞ্চত কি হৈ আছে আপুনি যদি দেখা নাই তেতিয়াহ'লে আপুনি মঞ্চলৈ নোযোৱাকৈ চাব পাৰে। ক'ত চাব পাৰে? চাওক, ইয়াত দেখা পাব। ইয়াত তাত কি হৈ আছে ইয়াত দেখা আছে স্ক্ৰীণত। অ'কে, ইয়াত কিবা কিবি সম্বৰ্ধনা জনাই আছে কথা। আৰু সেই তাত দেখিছে পোৱালি উঠা নমা কৰি আছে, খেলি আছে। চাওক এইফালে এইবিলাক বস্তুবিলাক চাওক। দাদা এইবিলাকৰ দাম কেনেকুৱা? 1200 ন? বৰ সুন্দৰ বস্তু। এইটো কাঠৰে বনোৱা ন? গুটি কাঠৰ? আপোনালোকে নিজে বনোৱা নে? নিজে বনোৱা? আপুনি নিজে বনোৱা? ৱাও ৱাও, বিউটিফুল। চাওক সুন্দৰ হৈছে, বহুত ধুনীয়া বনাইছে। এইখিনি কিনিবলৈ আহি যাব পাৰে আপোনালোকে, বহুত ধুনীয়া বস্তু। আৰু দেখাই গৈ আছে, এইফালে আছে চাওক। সেইবিলাক যে নিজে বনাইছে, বৰ সম্পত্তি বনাইছে। यहाँ पे मैंने ये किशन जी की एक मूर्ति मैंने लिया था, बहुत अच्छा है। बेसिक ब्यूटीफुल स्टेचू ऑफ ब्यूटीफुल स्टेचू। দাদা এইবিলাক আপুনি নিজে বনাইছে নে? হয় নিজে বনোৱা। মই বস্তুবিলাক দেখাই গৈছোঁ। এইটো দিয়কচোন। ময়ূৰবিলাক কেনেকৈ লৈছে? 80 টকা। নালাগে এইটো 120 টকা ল'ব। আৰু এতিয়া মই আহিছোঁ মূল মঞ্চলৈ, য'ত নেকি গায়কসকল আহিব, গায়ক গায়িকা আহিব। আজি জানে আপোনালোকে আমি গীত দি আহিব। চোৱা মই দেখাই আছোঁ, আহক ব'ল আহক। মই বেগ লৈ আহিছোঁ, নাচিব লাগিব। कोशिश कर रहा हूँ कि थोड़ा सा बहुत फिर भी कोशिश कर रहा हूँ 100 बार मारने के बाद एक बार लग जाए ना। এতিয়া দেখিছে গোটেই মানুহ বজাই খাই আছে হয় নহয়, কিন্তু অলপ টাইমৰ পাছত ইয়াত আৰু বহিবলৈ জেগা নাইকিয়া হ'ব। আহি আছোঁ, একেবাৰে আগত বহিবলৈ চেষ্টা কৰিম। চিট আছে, চেষ্টা কৰিবলৈ কোনো প্ৰয়োজন নাই। মই সোনকালে আহিছোঁ, বহুত সোনকালে আহিছোঁ। প্ৰগ্ৰেম আৰম্ভ হ'ব 10:30 11টা বজাত, কিন্তু মই এতিয়া আহিছোঁ দৰকাৰ পাছত গৈ যাব। সোনকালে হ'ব আজি, দুজন ছিংগাৰ আহিব, সোনকালে হ'ব আজি। আহি কেইদিন নহয় জানো।
এইটো বেগটো সিহঁতি পাহৰিয়ালে গাড়ীটো মই যেনেকৈ স্পীডত গৈ সিহঁতক বেগটো আহি একেবাৰে একদম মিড পইণ্টত মই ৰৈ আছোঁ একেবাৰে মিডিলত আছোঁ মই চেষ্টা কৰিম এতিয়া মোৰ লগৰ কেইজন আছে নেকি তাত আৰু সিহঁতক ফোন কৰিম চেষ্টা কৰিম মাতিম ইয়ালৈ বহিম গোটেইখিনি একেলগে আৰু তাৰপিছত অনুষ্ঠান উপভোগ কৰিম ৰৈ থাকক চাই থাকক মাইনাছটো কৰি জেগাত যাম বৰপেটা সত্ৰৰ নৰহৰি বৃহৎ ভৌতা নৃত্য উপভোগ কৰে বহুত দূৰৰ পৰা আহিছে দাদাৰ ইউটিউব চেনেল আছে হ'ব আৰু বহু মানুহ জীয়াই ৰাখিছে বহু মানুহ জীয়াই ৰাখিছে
শুনক আপোনালোকে চাওক শুনক আমি নাৰায়ণপুৰ সাহিত্য সভাৰ এই মঞ্চত অসমৰ প্ৰায় জনপ্ৰিয় ব্যক্তিক আমি ইয়াতে উপস্থিত হৈছোঁ আপোনালোকে কাম কৰক এতিয়া আমাৰ মৰমৰ শিল্পী বিপ্লিমা আমি তেখেতক এটা সন্মান জনাম বিপ্লিমা আহিব এতিয়া বিপ্লিমা হ'ব না হ'ল এতিয়া সময়টো 1:35 হৈছে মই ওলাই আহিছোঁ গান তাত চলিছে দিন জ্বলে ৰাতি জ্বলে দীপলিনা বাৰ লগত আৰু এজন আহিছে দুইজনে গাই আছে জুবিন দাৰ গান গীত হোৱাৰ লগে লগে গোটেই একদম ষ্টেজ উৰি গৈছে আৰু জুবিন দাৰ গানকেইটাত মায়া এটা ফাৰ্ষ্টটো গাইছে ভবাই নাছিল সেইটো গোৱাৰ লগে লগে তাৰপাছত গাইছে মায়া মায়াটো গাইছে তাৰপিছত গাইছে মায়াৰ পাছত মাজুলীত এজনী ছোৱালী গাইছে তাৰপাছত এইটো গান গাইছে জুবিন দা